সকলোকে নমস্কাৰ আৰু আজি বিশেষকৈ আমাৰ এই ৰূপাই 6 নম্বৰ লাইনত খাগৰি লাইন ফিল্ডত যি আমাৰ সজাগতা সভা আয়োজন কৰিলোঁ আমি প্ৰাথমিক সমিতি হৈ কিনে তাৰ বাবে আমাক সহভাগিতা দিলে আমাৰ কেন্দ্ৰীয় বাইদেউ আছে তাৰপিছত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সম্পাদিকা বাইদেউহঁতি তেখেতবিলাকে আমাক সহভাগিতা দিলে বহুত সহায় কৰিলে তেখেতবিলাকক ধন্যবাদ দিছোঁ লগতে আমাৰ টিপুক চাহ বাগিচাৰ বাইদেউহঁতি আহিছিলে আমাৰ ৰূপাই চাহ বাগিচা 7 নম্বৰ লাইন 9 নম্বৰ লাইন প্ৰত্যেক আমাৰ যিমান প্ৰাথমিক সমিতি ইউনিট কমিটিবিলাক আছে সকলোৱে ইয়াত উপস্থিত হৈছিলে তাৰ বাবে বহুতক ধন্যবাদ দিছোঁ আৰু লগতে আমি এই সভাৰ যোগেদি মানুহক এইটোৱেই ক'ব বিচাৰিছোঁ যে নিজৰ মানে সজাগতাটো কেনেকৈ হ'ব লাগে মদ পান নকৰি কিনে পঢ়া শুনা দিশত ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াব লাগে মাতৃ পিতৃ যেতিয়া শুধৰণি পথত চলিব তেতিয়াহে ল'ৰা ছোৱালীবিলাক সেইটো চাই তেখেতবিলাকেও শুধৰণি পথত শিকিব নহ'লে সৰু সৰু ল'ৰা ছোৱালীবিলাক আজিকালি ইনষ্টা ফেচবুক তাৰপিছত এই বেয়া মাত খাৰ ওলায় তেনেকুৱা ল'ৰা ছোৱালীবিলাকো বেয়া মাত খাৰ ওলায় আৰু তেনেকুৱা তেখেতবিলাকৰ কেৰেক্টাৰ মানে লেছ হৈ গৈছে তো সেইবিলাকৰ কাৰণে যাতে সেইবিলাকত বাধা যেন আহে আৰু কিবা এটা শুধৰণি আহে বুলি আমি এই সজাগতা সভাটো আয়োজন কৰিছিলোঁ আৰু কি ক'ম আপোনালোকে কমকৈ ক'লে বহুত অধিককৈ বুজি পায় এইটোৱে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ।